আজি এটা ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি আমি বনাম অখণ্ড দিয়া, মানে গোটেই ৰাতিটো জ্বলাব পৰা চাকি এখৰ কেনেদৰে আমি প্ৰস্তুত কৰিম। আমাৰ ঘৰত যেনেকৈ চাকি আছে আমি সেনেকৈ চাকি এখৰ লৈ ল'ম, যিটো আমি সদায় আমাৰ থাপনাত ব্যৱহাৰ কৰোঁ। আৰু এনেদৰে এটা গুলি পোৱা যায়, যিটো আমি হাতত বান্ধিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। আপোনালোকে পূজাৰ সামগ্ৰী পোৱা দোকানতে পাই যাব। তো যিমানখিনি আপোনালোকে দীঘল বনাই এনেকৈ দুভাজ কৰি এনেকৈ পকুৱাই দিব। এনেকৈ পকুৱাই দিলে ধুনীয়াকৈ সিহাটো হৈ যাব। এনেকৈ ঘূৰাই থাকিব। কয় দেৱালীত তাৰমানে গোটেই ৰাতিটো যদি চাকিখোৰ জ্বলি থাকে, অখণ্ড দিয়া যিটো কয়, ভাল বুলি কয়। গোটেই ৰাতিটো জ্বলি থাকিব লাগে, সেইকাৰণে আমি সিহাটো দীঘলকৈ বনাব লাগিব। তো আমি এনেদৰে ঘৰতে বনাই ল'ম। আৰু এইটো সিহা বনালে এনেকৈ ধুনীয়াকৈ জ্বলি থাকিব। দোকানত যিটো আমি কিনিব পাওঁ, কটনৰ যিটো পাওঁ, তাতকৈ এইটো বেছি ভালকৈহে জ্বলিব। এনেকৈ দুভাজ কৰিলে এনেকৈ পকাই দিব, এনেকৈ ধুনীয়াকৈ আমাৰ সিহাটো প্ৰস্তুত হৈ যাব। এনেকৈ পকাই দি শেষত এটা গাঁঠি এটা মাৰি দিব পাৰে, তে ধুনীয়াকৈ থাকে। এইটো এনেদৰে লৈ ল'ব। এইটো হৈ গ'ল। এতিয়া আমি কি কৰিম, ইয়াতে আমি চাকিটোত মাজত চাউল দি দিম। চাউল দিব লাগে। চাউল এনেও পূজা ঘৰৰ দিলে ভাল। আৰু আমি এটা ভগৱান স্থাপন কৰিলেও তাৰ তলতো আমি চাউল দি দিওঁ। তো চাকিটো এনেকৈ আপোনালোকে চাউলটো দি দিব। দি আপোনালোকে তেল দিলে তেল দি দিব পাৰে, আৰু ঘিৰ চাকি জ্বলালে ঘিও দি দিব পাৰে, কোনো কথা নাই। এনেদৰে দি তাৰ ওপৰত সিহাটো দি দিব। আৰু মাজে মাজে চাই থাকিব, যদি ঘি বা তেলটো শেষ হৈ যাব ধৰিছে, তেনেহ'লে আপোনালোকে তাত আৰু এড কৰি দিব। কিন্তু সিহা আৰু চেঞ্জ কৰিব লগা আপোনালোকৰ নহয়, গোটেই ৰাতিটো ধুনীয়াকৈ জ্বলি থাকিব। দেখিছে, এনেকৈ জ্বলালে গোটেই ৰাতিটো ধুনীয়াকৈ জ্বলি থাকিব। আৰু দেৱালীৰ আপোনালোকক সকলোকে শুভেচ্ছা থাকিল মোৰ। দেখিছে কি ধুনীয়াকৈ জ্বলিছে। এনেদৰে আপোনালোকে নিশ্চয় এইবাৰ দীপাৱলীত অখণ্ড দিয়া জ্বলাব, আৰু সকলোৰে ঘৰতে পোহৰ হওক।